একদম চাৰিওফালে একদম জংগল 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 এই আমি ৰাতিপুৱাই উঠি জংগলৰ মাজত আহি আছোঁ। জংগলৰ মাজত কিয় আহিছোঁ মেজি? আমি এইবাৰ অলপমান দেৰি হ'ল, মানে বেডমিণ্টন আমি পাতিম আৰু ল'ৰাবোৰ তাৰমানে আছে, কিন্তু মানে কিছুমান আমাৰ কামত মানে যাই আছে, ব্যস্ত আছে মানে বহুতে। আজি মানে বিশাল আছে আৰু মই আছোঁ, আমি ফ্ৰী আছোঁ। মানে এই বেডমিণ্টনৰ কাৰণে এই বাঁহ কাটিব আহিছোঁ, বেডমিণ্টনৰ কৰ্টটো বনাম আৰু এই ঠাণ্ডাৰ দিন পৰিল মানে বেডমিণ্টন খেলিব লাগিব আৰু ঠাণ্ডাৰ দিন পৰছে মানে বেডমিণ্টন আৰু ইয়াতে কাটিম ন আমি, গাঁৱলীয়া মানুহ এইফালে কাটিম। এয়া বাঁহ কাটিম, এয়া আমাৰ বাঁহ। এয়া ঘণ্টা হয়, মোৰ গাত লাগিছিলে অলপ আগতে। এই চন্তাৰ যদি পাত লাগে, চন্তাৰ পাত লাগিলে ঔষধটো কি হ'ব? ঔষধটো গোবৰ আছে, মানে গোবৰ মুচি দিলে কাম চেছ। প্লাছ এই যে কুঁৱা আছে, কুঁৱা হা, এই যে আমি যে পানী দিলোঁ কুঁৱা, সেই কুঁৱাৰ যিটো মানে ৰছী যে আছে, ৰছীডালটো ইয়াত যদি মানে সেই কৰি দিয়ে, বস্তুটো মানে নাইকিয়া হৈ যায়। আৰু আমি যে গা যে খাব খচৰা চাৰ্ফ লৈ কিনে ঘঁহি দিলেও যায়। আৰু সেই ভাল হয় না এইটো, যদি আমি সেই কৰোঁ ঠাণ্ডাটো লগাৰ লগে লগে যদি পানী মাৰি দিওঁ, নাই বাপৰে বাপ, পানী মাৰি দিবা তুমি। এয়া মানে আমি কি জানা নাই, এই বস্তু কিবা এটা কাম কৰিলে আমি মানে বিমল খাওঁ দেই। বিশাল নাখায়, মই খাওঁ এই বিমল সেইকাৰণে মানে মই গোটেই বগা আছে, দাগ আছে দুই এটা, সেইবোৰ দাগবোৰ মানে যাই আছে, কিন্তু বিমল মোৰ ফেভৰেট হ'ল অজয় দেৱগন, তেওঁ খায় কাৰণে মই সেইকাৰণে বিমল। এইবাৰ বৰ্তমানটো শ্বাহৰুখ খান হৈছে, শ্বাহৰুখ খান মানে বয়া কৈছে। এই বাঁহ হা, বাঁহ নাৰিকল এইবোৰ মানে যাইতে কাটিব নোৱাৰে। প্ৰথমতে মই কৰা নাছিলোঁ, এতিয়া অভ্যাস কৰিছোঁ। মোৰ দাদাজন আছে বাঁহ কাটে, তাক চাই ময়ো মানে কাটিব ল'লোঁ, সেনেকুৱা ভাল কটা হ'ল। এই বাঁহ কাটাৰ চবচে টান কাম হ'ল এইটোৱে, একদম এই মাজৰ পৰা বাঁহটো টানি ওলোৱা, সেইটো চবচে টান কাম। কষ্ট হৈছে নেকি বিৰাট? মানে এই চেপাৰ বাঁহটো অলপমান টান হয়, অলপমান এই আহিছে মোটামুটি। এই আমি আহি পালোঁ, এই এইটো বাঁহটো লৈ আহিলোঁ। বাঁহটো মানে এইখিনি জেগাতে বনাম, এইখিনি জেগাতে হ'ব। মানে আপোনালোকেও চাই থাকক কেনেকৈ বনাওঁ, মানে আপোনালোকে যদি বনাব পাৰিব আৰু এনেকুৱা টাইপৰ। আমি প্ৰত্যেক বছৰে বনাব পাৰে না, যদি নাজানে আমাৰ পৰা শিকিব অলপ। আল্ট্ৰা প্ৰ' মেক্স মানে অ' পি প্লেয়াৰ। এই তাত সেইটো বনোৱা নহ'লা আৰু কি বুলি কয়, এই বেডমিণ্টনৰ কৰ্টটো তাত বনোৱা নহ'লাক। আমি তাৰমানে যাবাৰ ইয়াতে খেলিছিলোঁ, এই যাবাৰৰ এইটো খুটাটো আছে বেডমিণ্টনৰ, এই যাবাৰ এইটো খুটাটো আছে ইয়াত, বাকী তাত নহ'ল। এবাৰ ইয়াত চাওঁ, ইয়াত কি কৰিব, ইয়াত তাৰমানে বহুত জংঘল হৈ আছে, ইমান গোটেই চাফা কৰিব লাগিব আৰু চাফা কৰিব পাৰিব না? অত সস্তাই কি লাগে তোমাৰ কি লাগিব, পাৰিবা কি লাগিব? 5টা মানুহ লাগিব, ঠিকে আছে। এই জংঘল গোটেই চাফা কৰিব লাগিব, হ'ব না? ইয়াতে এটা অদ্ভুত গাছ এডাল দেখাম, অদ্ভুত লাঠামৰা গাছ এইডাল। এই খাই খালি পেটটো বাঢ়িছে, বাকী একো নাই, বাকী চুলি নাই, মাথাত অলপ আছে। এডাল দেখাম, এই স্পুনতে বনাইছে, এই গোটেইখিনি স্পুনতে বনাইছে এই গাছডাল। লাইট লগোৱা আছে ইয়াত, ৰাতি হ'লে ভালকৈ দেখাব পাৰিম। এই ধুনীয়াকৈ ৰাতি দেখাই দিম এবাৰ লাগে। এই চাংখনো বনাইছে, এই গাছডালো বনাইছে, এই স্পুনতে বনাইছে। হাতত নাকাটো আকৌ খং চং উঠিলে দিছিলোঁ। গাঁতাটো আৰম্ভ হৈ গৈছে, এই চুনাতে খুন্দি আছে। এইটো ইয়াত আমি এইটো প্ৰথম খুঁটাটো পুতিম। কিয় প্ৰসাদ চসাদৰ ব্যৱস্থা আছে নেকি? বুট মুগ অলপ দিছে। এইটোৱে প্ৰথম খুঁটাটো শুভাৰম্ভ হৈ গ'ল। সেইটো প্ৰথম খুঁটা বেডমিণ্টনৰ, ছিঙি যাব এই মজা। জয়মতী জয়মতা দেই, জয়মতী জয়মতাত আছিল নেকি? কি আছিল এইটো? তেজীমলা এইটো আছিল এই ঢেঁকী আৰু মই মাহীমেট। বাকী ইফালে হ'ব, ইয়াত গোটেইখিনি এইখিনি জেগাতে হ'ব। বাকী জাগা বদলাই আছে, একবাৰ তাতে একবাৰ তাতে একবাৰ তাতে।
বাকী এইখিনি জেগাতে হ'ব, সেই জেগা চাফা কৰিব লাগিব, এইখিনি জেগাতে হ'ব। আজি নেক্সট ডে, কালি আমি গোটেইখিনি যাতে খালোঁ, আজি দ্বিতীয় দিন। বাকী আজি গোটেইখিনি কৰি আছোঁ, এই ইহঁতে পৰা বেটখিনি বনাই আছে, একদম আস্তে মোটামুটি আধা আধি গোটেই দিয়া হৈছে আৰু বাকী দিব আছে। আজি হ'ব না নহয়? হা এইটো ভাস্কৰ দা এইটো খামনিৰে এইটো মাথা চুচি দি আছে, বুনৰ মাথা চুচি আছে আৰু এইফালে লোকৰ এটা আছে, গোটেই মাথা কৰি আছোঁ আৰু আজি ভাটিবেলা নহ'লে কালি ভাটিবেলা আমি লাইট চেট আনিব যাম। বাকী লাইটখিনি আনিব লগা আছে আৰু এইবাৰ তাৰ আছে গোটেই লাইট চেট লগাব লগা আছে এতিয়া। নতুন নেট আনিব লাগিব এটা, নতুন ভাটিবেলা আজি যাম না, ভাটিবেলা মানে আজি যাম, নহ'লে কালি মানে যাম কিজানি। নেট আনিব লাগিব, লাইট চেট কিবা আনিব লাগিব, হেল'জিন দুটা লাগব না, হেল'জিন দুটা লাগিব। তাৰমানে যাবাৰে লাইটে চুৰ হৈ গৈছে, যাবাৰ লাইটে চুৰ আৰু এইফালে বনাইছিলোঁ, যাবাৰ লাইটে চুৰ হৈ গৈছে। ক'লে যাওঁ নেকি?